ৰাজ্যত আকৌ ধৰ্ষণৰ ঘটনা নবকাত গণধৰ্ষণ যুৱতীক চলন্ত ট্ৰাকত ধৰ্ষণ কৰি পেলাই থৈ গ'ল পথত এই যুৱতীগৰাকী যোৱা নিশা এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয় সামগ্ৰীৰ পৰা এখন ট্ৰাকত উঠাই তেওঁক লৈ আনে ট্ৰাকৰ চালক হেণ্ডিমেনে নিশা চলন্ত ট্ৰাকতেই উপৰ্যু পৰি ধৰ্ষণৰ সন্মুখীন হয় এই যুৱতীগৰাকী আৰু মুমূৰ্ষ অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তেওঁক পেলাই থৈ যায় ট্ৰাকৰ চালক আৰু হেণ্ডিমেনে পুৱা স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় তেওঁক ৰাতিপুৱা যেতিয়া আমাৰ আজান হয় সেই সময়ত আহি দেখোন মাইকী মানুহ এজনে ইয়াতে পলো আছে তেতিয়া দেখি আমি মানুহক আমাৰ যিমান আছে চবক মাতি লৈ যায় চাওক এনেকুৱা মাইকীজনক আমি যেতিয়া সোধা পোছা কৰিলোঁ এইজনে আৰু এইবিলাক কৰি পেলাই মই ঘৰত গৈ মোৰ সৰু ভাইটিবিলাকক কৈছোঁ যে এনেকুৱা এটা হ'লে তেতিয়া সি আহি পুলিচক খবৰ দিছে দি এতিয়া পুলিচ আহিলে কাছাৰতো পুনৰ জঘন্য কাণ্ড 4 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা গৃহ শিক্ষকৰ কাছাৰৰ কাটিকৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শিক্ষক মুন্না দাসক নাৰ্চাৰীৰ ছাত্ৰীক পঢ়াবলৈ আহি ধৰ্ষণৰ চেষ্টা কৰোঁতেই হাতে লোতে ধৰা পৰে গৃহ শিক্ষক মুন্না মাৰ্ঘেৰিটা চাহ বাগিচাৰ নিচু লাইনত 8 বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা ঘৰত কোনো নথকাৰ সুযোগ লৈ এই অপকাৰ্য চলোৱাৰ অপচেষ্টা চলাওঁতেই মাকে আহি দেখা পাই চিঞৰ বাখৰ কৰাত পলাই যায় বিকাশ গড় নামৰ 18 বছৰীয়া যুৱকজন ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত বিকাশ গড়ক ছোৱালীটো বেলেগ জেগা বহিছিলে মই বেলেগ জেগা বহিছিলোঁ মই ক'লোঁ এইটো বাজাৰ নহয় ছোৱালীটো কেলে চিঞৰিলে ছোৱালীটো কেলে চিঞৰি পলাই গ'ল এইটোতো শুইছিলে ছোৱালীটো নহয় দণ্ডপত বহিছিলে কিন্তু মই বাহিৰত আছিলোঁ ইপিনে শোণিতপুৰ জিলাৰ টুৰিপামতো নৱম শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰৰ চেষ্টা ঔষধ আনিবলৈ যাওঁতে পথৰ দাঁতিত আগ ভেটি ধৰি কিশোৰী ছাত্ৰীক শ্লীলতাহানিৰ চেষ্টা ফকৰুদ্দিন আলী আহমেদৰ কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত পলায়ন কৰিছিল লম্পট ফকৰুদ্দিনে আৰু ভুক্তভোগী কিশোৰীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ফকৰুদ্দিনক আনহাতে বুধবাৰে নলবাৰীৰ দৌলাখাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৰ্ষণত অভিযুক্ত বিবাহিত ব্যক্তিক বৰক্ষেত্ৰীৰ 2 নম্বৰ কেকানকুচিৰ শহীদুল ইছলামে যোৱা 13 এপ্ৰিলত এগৰাকী 50 বছৰীয়া মহিলাক ধৰ্ষণ কৰা বুলি দৌলাখাল আৰক্ষী চকীত মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই পলাতক আছিল অভিযুক্ত শহীদুল ইছলাম ব্যুৰো ৰিপৰ্ট আসাম টক্স